নমস্কাৰ বন্ধুসকল, মই ইমৰান আৰু আপুনি চাইছে ভিডিঅ'টো ইমৰান এম ব্লগাৰ নামৰ চেনেল। তো বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিব। আজি এটা মজাদাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। হয়তো তামনে চাই অলপ গম পাইছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে, কিন্তু এটা কাম ৰ'ব, ভিডিঅ'টো আৰম্ভ এতিয়া নকৰোঁ। আমাৰ ভিডিঅ' যোনটো ইণ্ট্ৰ আছে সেই ইণ্ট্ৰটো যদি নলগাওঁ তেতিয়াহ'লে ভিডিঅ'ৰ মজাই নালাগিব। তো ইণ্ট্ৰটো লগাই লওঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'ৰ যোনটো মেইন টপিক, সেই টপিকৰ ওপৰত কৈ আছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে কোন মানে কিহৰ ওপৰত ভিডিঅ'টো হ'ব। সেই টপিকটো হৈছে যে বন্ধুসকল চাওক, আপুনি হয়তো জানে যে আপোনাৰ ফেচবুকৰ প্ৰফাইলটো কেনেকৈ কৰিব বা কেনেকৈ আনলক কৰিব, কিন্তু এনেকুৱাও মানুহ আছে যে যোনে নাজানে। বহুত কেইজনে মোক কৈছে যে দাদা ফেচবুকৰ প্ৰফাইলটো লক হৈ যায় কৰিম কেনেকৈ আৰু আনলক কৰিম কেনেকৈ। তো ফেচবুকত গ'লে হয়তো দেখা পোৱা যায় যে আপোনাৰ প্ৰফাইল আপোনাৰ প্ৰফাইলত আপুনি সোমোৱাৰ লগে লগে ইয়াত প্ৰফাইল লক বুলি দেখাইছে, তাত মানে লক হৈ যায়। কিন্তু যেতিয়া আনলক কৰিবলৈ হ'লে কিছুমান অসুবিধা যায়, খেলি মেলি দেখুৱায়। তো সিহঁতক কৈছে যে দাদা আনলক কেনেকৈ কৰিম ফেচবুকৰ প্ৰফাইল আৰু কেনেকৈ লক কৰিম, আপুনি এটা ভিডিঅ' বনাওক না। তো সেইসকলৰ কাৰণে আজি ভিডিঅ' বনাইছোঁ। আৰু যিসকলে নাজানে আৰু যিসকলে জানে তেখেতসকলে জানেই, আৰু তেখেতসকলে চাব নালাগে। আৰু যিসকলে নাজানে তেখেতসকলে চাই থাকিব কেনেকৈ আপোনাৰ ফেচবুকৰ প্ৰফাইল লক কৰিব আৰু কেনেকৈ আনলক কৰিব, তো সেয়াৰ ওপৰত ভিডিঅ'টো। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰি আজিৰ ভিডিঅ'টো মেইন যোনটো ভিডিঅ' আছে সেইটো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আপুনি কি কৰিব, আপোনাৰ যোনটো ফেচবুক আছে সেই ফেচবুক একাউণ্টত গৈ আপুনি ফেচবুক একাউণ্ট আপুনি অ'পেন কৰিব। আৰু ফেচবুক একাউণ্ট অ'পেন কৰাৰ লগে লগে বন্ধুসকল আপুনি কি কৰিব, ইয়াতে আপুনি দেখা পাইছে ওপৰতে 3টা লাইন আছে। সেই 3টা লাইনত আপুনি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে বন্ধুসকল কি হ'ব, ইয়াত তললৈ যাব। আৰু তললৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত আপুনি দেখা পাব যে ইয়াত লিখা আছে ছেটিংছ এণ্ড প্ৰাইভেচি। ইয়াতে ক্লিক কৰিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে বন্ধুসকল ইয়াত এটা বস্তু ধ্যান দিব যে ইয়াত ছেটিংছ এণ্ড প্ৰাইভেচিত ক্লিক নকৰিব। আপোনাৰ অকল যে লিখা আছে ছেটিংছ বুলি, সেই ছেটিংছত আপুনি ক্লিক কৰিব। আৰু ছেটিংছত ক্লিক কৰাৰ লগে বন্ধুসকল এনেকৈ আপোনাৰ পেজটো অ'পেন হৈ যাব। তো বন্ধুসকল ইয়াত বহুতো অপশ্যন সুবিধা দিয়া আছে। আপুনি যদি আপোনাৰ পাছৱৰ্ডো চেঞ্জ কৰিব বিচাৰে পাৰিব। ইয়াত দেখা আছে চিকিউৰিটি, পাছৱৰ্ড এণ্ড চিকিউৰিটি, বহুত ইয়াত আপুনি বহুতো দিয়া আছে, আপুনি ইয়াত কৰিব পাৰিব। কিন্তু আপোনাৰ মেইন যোনটো হৈছে সেইটো আজিৰ যোনটো মেইন হৈছে সেইটো হৈছে প্ৰফাইল লক আৰু আনলক কেনেকৈ কৰিব। তো প্ৰফাইল লক আৰু আনলক কেনেকৈ কৰিব, ইয়াত দেখাইছে আপুনি ইয়াত লিখা আছে প্ৰফাইল লকিং। তো ইয়াত আপুনি ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে বন্ধুসকল দেখা পাইছে ইয়াত এনেকৈ এটা পেজ খোল খাইছে। ইয়াত দেখা হৈছে লক ইয়ৰ প্ৰফাইল, মোৰ প্ৰফাইলটো বৰ্তমানে লক হৈ আছে। আপুনি যদি আনলক কৰিব বিচাৰে তো কি কৰিব, আপুনি ইয়াত তলত দেখা পাইছে যে এটা আছে একদম লক ইয়ৰ প্ৰফাইল। তো ইয়াত আপুনি লক ইয়াৰ প্ৰফাইলত মাৰাৰ লগে বন্ধুসকল এনেকৈ দেখা পাব। অলপ ৱেইট কৰিব। আৰু ৱেইট কৰাৰ লগে বন্ধুসকল দেখা পাব এনেকৈ এটা হ'ব। ইয়াতে কৈছে লগড ইয়ৰ প্ৰফাইল দেখা পাইছে। তো আপুনি অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপুনি কি কৰিব, আকৌ বেক মাৰিব। এতিয়া মোৰ প্ৰফাইলটো লক হৈ গৈছে। এতিয়া আপুনি আনলক কেনেকৈ কৰিব, ইয়াত আপুনি আকৌ ছেটিংছত ক্লিক কৰিব। আৰু ছেটিংছত ক্লিক কৰাৰ লগে আপুনি আকৌ ইয়াটোত যাব, প্ৰফাইল লকিঙত গৈ পেলাই ইয়াত দেখা পাইছে আনলক প্ৰফাইল। এতিয়া লক প্ৰফাইলটো আপুনি আনলক কেনেকৈ কৰিব আপুনি দেখা পাইছে। তো ইয়াত দেখা পাইছে ওপৰত চি ইয়ৰ প্ৰফাইল। তো ইয়াত যদি আপুনি ক্লিক কৰে ইয়াত দেখা পাইছে ওপৰত লক। এইটো যদি আপুনি ক্লিক কৰে তো মোৰ আনলক মোৰ প্ৰফাইলটো আনলক হৈ যাব। ইয়াত দেখা পাইছে তো ঠিক আছে আনলক ইয়াৰ প্ৰফাইলটো আনলক মাৰিলে মোৰ প্ৰফাইলটো আনলক হৈ যাব। আপুনি অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ লগে দেখা পাইছে ইয়ৰ আনলকড ইয়ৰ প্ৰফাইল, ইউ আনলকড ইয়ৰ প্ৰফাইল। তো আপুনি অ'কেট মাৰি দিব, বছ মোৰ প্ৰফাইলটো আনলক হৈ গ'ল। তো বন্ধুসকল এনেকৈয়ে আপুনি আপোনাৰ প্ৰফাইল যোনটো আছে সেই প্ৰফাইলটো লক কৰিব আৰু আনলক কৰিব পাৰিব। বন্ধুসকল, আশা কৰোঁ ভিডিঅ' চাই আপোনালোকৰ খুবেই ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়া এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হৈ আছে না তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু কাষতে থকা যোনটো বেল আইকন সেইটো আপুনি দবাই দিয়ক। আৰু যদি আপুনি এই ভিডিঅ'টো পেজত চাইছে তেতিয়া আমাৰ পেজটো ফ'ল' কৰি দিয়ক। আৰু বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। আশা কৰোঁ নেক্সট আৰু এটা মজাদাৰ ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিম। তো আজিলৈ দিলোঁ বাই।